সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটা বিষয় লৈ তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ যেটো পাঠ চৰকাৰৰ শ্ৰেণী বিভাজন এই চৰকাৰৰ শ্ৰেণী বিভাজন পাঠটিৰ এটা বিষয় সংসদীয় পদ্ধতিৰ চৰকাৰৰ ওপৰত আমি অকমান আলোচনা কৰিম আলোচনাৰ পূৰ্বে আমি জনাটো দৰকাৰ যে সংসদীয় পদ্ধতিৰ চৰকাৰনো কি প্ৰকৃততে সাধাৰণতে কি হয় চৰকাৰৰ তিনিটা অংগ বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকা এই তিনিটা অংগৰ ভিতৰত বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ মাজৰ সম্পৰ্কৰ ভিত্তিত দুইটাৰ মাজত থকা সম্পৰ্কৰ ভিত্তিত চৰকাৰসমূহক দুটা ভাগত ভাগ কৰা হৈছে এটা কোৱা হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰ আৰু আনটো কোৱা হৈছে ৰাষ্ট্ৰপতীয় চৰকাৰ বা ৰাষ্ট্ৰপতি প্ৰধান চৰকাৰ এতিয়া সংসদীয় পদ্ধতিৰ চৰকাৰ আমি যদি বৈশিষ্ট্য কেইটালে মন কৰো তেতিয়া হলে সংসদীয় পদ্ধতিৰ চৰকাৰ কাক বোলে বা সংসদীয় পদ্ধতিৰ চৰকাৰ সম্পৰ্কে এটা আমি খুব স্পষ্ট ধাৰণা এটা গঠন কৰিব পাৰিম আমি যদি চাওঁ যে সংসদীয় পদ্ধতিৰ চৰকাৰ সাধাৰণতে কি হয় বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ মাজত ওতঃপুত্ৰ সম্পৰ্ক থাকে এতিয়া আমি যদি বৈশিষ্ট্য কেইটালে চাওঁ যে সংসদীয় পদ্ধতিৰ চৰকাৰত কি হয় দুই প্ৰকাৰৰ কাৰ্যপালিকা থাকে দুই ধৰণৰ কাৰ্যপালিকা আৰু সেই কাৰ্যপালিকাক এক ধৰণৰ কাৰ্যপালিকা কোৱা হয় প্ৰকৃত কাৰ্যপালিকা আৰু আন ধৰণৰ কাৰ্যপালিকাক কোৱা হয় নামমাত্ৰ কাৰ্যপালিকা এটা হল প্ৰকৃত কাৰ্যপালিকা এটা হল নামমাত্ৰ কাৰ্যপালিকা সংসদীয় পদ্ধতিৰ চৰকাৰত ৰাষ্ট্ৰপ্ৰধানজন নামমাত্ৰ শাসক অৰ্থাৎ সংসদীয় পদ্ধতিৰ চৰকাৰত কি হয় ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতি হল ৰাষ্ট্ৰপ্ৰধান তেওঁ নামমাত্ৰ শাসক আনহাতে চৰকাৰৰ মুৰব্বী বা প্ৰধানমন্ত্ৰীজন তেওঁ হল প্ৰকৃত কাৰ্যপালিকা গতিকে সংসদীয় পদ্ধতিৰ চৰকাৰত ৰাষ্ট্ৰপ্ৰধানজন হল নামমাত্ৰ শাসক তেওঁ কিন্তু প্ৰকৃত কাৰ্যপালিকা নহয় তেওঁ নামত শাসন চলে তেওঁ কিন্তু নামতহে তেওঁ প্ৰকৃত কাৰ্যপালিকা নহয় তেওঁ নামমাত্ৰ কাৰ্যপালিকা তাৰ পিছত যদি চাওঁ যে সংসদীয় পদ্ধতিত কি হয় মন্ত্ৰীসভাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য হয় সংসদীয় পদ্ধতিৰ চৰকাৰত যিসকল মন্ত্ৰী পৰিষদৰ সদস্য তেওঁলোকে বিধানমণ্ডলৰো সদস্য ৰূপে তেওঁলোকে কাম কৰিব লাগে তাৰ পিছৰ বৈশিষ্ট্যটো চাওঁ যে প্ৰকৃত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ প্ৰকৃত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰীসভাখন সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰীসভাখন বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ তাৰ পিছত যদি চাওঁ বৈশিষ্ট্য যে সংসদীয় পদ্ধতিৰ চৰকাৰত কি হয় বলিষ্ঠ সুসংগঠিত বিৰোধী দল থাকে অৰ্থাৎ যেহেতু সংসদীয় পদ্ধতিৰ চৰকাৰ সাধাৰণতে গণতান্ত্ৰিক শাসন ব্যৱস্থাত বেছিকৈ প্ৰচলন হোৱা আমি দেখিবলৈ পাওঁ আৰু বিৰোধী দল অবিহনে আমি সংসদীয় পদ্ধতিৰ চৰকাৰৰ কৃতকাৰ্যতাৰ কথা আমি ভাবিব নোৱাৰো সংসদীয় পদ্ধতিৰ চৰকাৰত বিৰোধী দলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গতিকে এই বৈশিষ্ট্যসমূহৰ পৰা আমি এটা কথা ক'ব পাৰো যে সংসদীয় পদ্ধতিৰ চৰকাৰ বুলি ক'লে বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ মাজত ওতঃপুত্ৰ সম্পৰ্ক থাকিব আৰু বিধানমণ্ডলৰ যিসকল প্ৰকৃত কাৰ্যপালিকা মন্ত্ৰীসভাৰ সদস্যসকল তেওঁলোক বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হ'ব আৰু প্ৰকৃত কাৰ্যপালিকা আৰু নামমাত্ৰ কাৰ্যপালিকা দুইজন বেলেগ বেলেগ হ'ব অৰ্থাৎ ৰাষ্ট্ৰৰ মুৰব্বী হ'ব প্ৰকৃত নামমাত্ৰ কাৰ্যপালিকা আৰু মন্ত্ৰীসভাৰ অধীনৰ প্ৰধানমন্ত্ৰীৰ সৈতে মন্ত্ৰীসভাখন হ'ব প্ৰকৃত কাৰ্যপালিকা প্ৰকৃততে মন্ত্ৰীসভাখনে কি কৰিব গোটেই ৰাষ্ট্ৰখন পৰিচালনা কৰিব গতিকে সংসদীয় পদ্ধতিৰ চৰকাৰ বুলি ক'লে আমি এইকেইটা ধাৰণাই কৰিব পাৰোঁ এই সংসদীয় পদ্ধতিৰ চৰকাৰৰ আমি যদি ইয়াৰ বৈশিষ্ট্যখিনি মন কৰোঁ তাতে আমি সংসদীয় চৰকাৰৰ গুণখিনিৰ বিষয়েও জানিব পাৰোঁ গতিকে সংসদীয় চৰকাৰ বৰ্তমানৰ পটভূমিত অতি গুৰুত্বপূৰ্ণ যথেষ্ট গুণ আছে কিন্তু হ'লেও সংসদীয় চৰকাৰৰ পদ্ধতি কিন্তু সমালোচনাৰ হাত সাৰিব পৰা নাই আমি যদি কিছুমান দুখ আমি আঙুলিয়াই দিব খোজো তেতিয়া আমি সংসদীয় চৰকাৰৰ ক্ষেত্ৰত কিছুমান আমি ত্ৰুটি দেখিবলৈ পাম ধৰি লোৱা হওক কেইটামান ত্ৰুটি আমি চাওঁ যে সংযুক্ত চৰকাৰ গঠন হলে চৰকাৰখন ক্ষণস্থায়ী হ'ব পাৰে সাধাৰণতে কি হয় নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰতিনিধিয়ে প্ৰতিদ্বন্দ্বিতা কৰে আৰু যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৱে চৰকাৰ গঠন কৰে কিন্তু কেনেবাকৈ যদি এটা ৰাজনৈতিক দলে নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেতিয়াহ'লে কি হ'ব মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ গঠন হ'ব
আৰু তেনেকুৱা ক্ষেত্ৰত কি হ'ব তেনেকুৱা সংসদীয় পদ্ধতি চৰকাৰখন কিন্তু ক্ষণস্থায়ী হোৱাৰ সম্ভাৱনা থাকে কাৰণ মৰ্চা চৰকাৰ যিকোনো মত বিৰোধ হৈ পেলাই ভাগি যাব পাৰে গতিকে সংসদীয় চৰকাৰৰ দুখ এটা যে এই চৰকাৰ ক্ষণস্থায়ী হ'ব পাৰে দ্বিতীয়তে চাওঁ যে আমি আগতে পাই আহিছো যে সংযুক্ত সংসদীয় পদ্ধতি চৰকাৰত মন্ত্ৰীসভাখন কি হয় মন্ত্ৰীসভাৰ ওপৰত অত্যাধিক কামৰ হেঁচা সাধাৰণতে মন্ত্ৰীসভাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য হয় তেওঁলোকে আইন প্ৰণয়ন তাক কাৰ্যকৰীকৰণ আদি ইমানখিনি দায়িত্ব পালন কৰিবলগীয়া হয় যাৰ ফলত তেওঁলোকৰ কি হয় কামৰ অত্যাধিক হেঁচা হয় আৰু সেই কামৰ অত্যাধিক হেঁচাৰ বাবে তেওঁলোকে কি হয় যথেষ্ট দক্ষতাৰে কাম কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিব পাৰে গতিকে সেইটো আমি এটা সংসদীয় চৰকাৰৰ ত্ৰুটি বুলি ক'ব পাৰোঁ তাৰপিছত কথাটো হৈছে যে সংসদীয় পদ্ধতি চৰকাৰ আমোলাতান্ত্ৰিক হ'ব পাৰে তাৰ মানে কি হয় আমাৰ সংসদীয় পদ্ধতিৰ চৰকাৰত যেহেতু মন্ত্ৰীসকল তেওঁলোকৰ বিশেষ ৰাজনীতিকবাদী তেওঁলোকৰ বিশেষ ৰাজনীতি বিজ্ঞানৰ বিশেষ জ্ঞান তেওঁলোকৰ নাথাকিব পাৰে সেইকাৰণে কি হয় মন্ত্ৰীসকলে সাধাৰণতে যিসকল উচ্চপদস্থ বিষয়া আমোলা আছে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হয় আৰু মন্ত্ৰীসভাৰ কাৰ্যকাল যিটো নিৰ্দিষ্ট গতিকে তেওঁলোকে কি হয় এই আমোলাসকলে যিহেতু গোটেই সম্পূৰ্ণ বিষয়বস্তুৰ ওপৰত তেওঁলোকৰ পুংখানুপুংখভাৱে তেওঁলোকৰ দখল থাকে গতিকে যিকোনো আঁচনি প্ৰস্তুত কৰা ৰূপায়ণ কৰা এইবিলাক ক্ষেত্ৰত কি হয় আমোলাসকলৰ সভায় অবিহনে মন্ত্ৰীসভাৰ সদস্যসকলে কাম সুচাৰুৰূপে সম্পাদন কৰিব নোৱাৰে আৰু সেইকাৰণে সংসদীয় চৰকাৰী চৰকাৰক কি কৰা হয় প্ৰকৃততে মন্ত্ৰীসকলৰ আঁৰ লৈ পেলাই আমোলাসকলেহে যেন শাসন কৰে সেইকাৰণে তেওঁলোকে কি কৰা হয় এনেধৰণৰ চৰকাৰক আমি আমোলাতান্ত্ৰিক চৰকাৰ বুলি আখ্যা দিব পাৰোঁ আনকি কেতিয়াবা মন্ত্ৰীজনৰ ভাষণ পৰ্যন্ত আমোলাসকলে প্ৰস্তুত কৰি দিবলগীয়া পৰিস্থিতিও আমি দেখিবলৈ পাওঁ তাৰপিছত যদি চাওঁ যে জৰুৰীকালীন অৱস্থাৰ বাবে অনুপযোগী সংসদীয় পদ্ধতি চৰকাৰ সাধাৰণতে কি হয় সকলো সিদ্ধান্ত যিকোনো বিষয়ৰ ওপৰত সিদ্ধান্ত সাধাৰণতে কি হয় আলাপ আলোচনাৰ মাজেৰে গ্ৰহণ কৰা হয় আৰু এনেধৰণে কৰিবলৈ যাওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় গতিকে জৰুৰী অৱস্থাত যেতিয়া ক্ষিপ্ৰভাৱে সিদ্ধান্ত ল'বলগীয়া হয় তেতিয়া আলাপ আলোচনাৰ মাজেৰে কি হয় সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যাওঁতে ৰঙা ফিটাৰ মেৰ পাকত পৰি পেলাই যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে কি হয় কেতিয়াবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু সেইকাৰণে জৰুৰীকালীন অৱস্থাৰ বাবে আমি সংসদীয় চৰকাৰক আমি উপযোগী বুলি ক'ব নোৱাৰোঁ এইখিনি আমি যদি ত্ৰুটিৰ উপৰিও আৰু বিভিন্ন কিছুমান দোষ আমি দেখিবলৈ পাম সংসদীয় পদ্ধতি চৰকাৰত এতিয়া ধৰা হওক যে এজন প্ৰতিনিধিক এটা নিৰ্দিষ্ট সময়ৰ কাৰণে 5 বছৰৰ কাৰণে নিৰ্বাচন কৰা হয় গতিকে সেই 5 বছৰ তেওঁ স্বেচ্ছাচাৰী হ'লেও দুৰ্নীতি হ'লেও সতকাই তেওঁ কি কৰাব নোৱাৰি অপসাৰণ কৰিব নোৱাৰি গতিকে তেওঁ স্বেচ্ছাচাৰী শাসন চলালেও আমাৰ জনসাধাৰণে সেই প্ৰতিনিধিজনৰ সেই শাসন ব্যৱস্থা যিটো কুশাসন বহুত সময়ৰ কাৰণে কি ক'বলৈ এটা দীঘল সময়ৰ কাৰণে তেওঁলোকে কি ক'বলৈ সহ্য কৰিবলগীয়া হয় গতিকে এনেবোৰ বিভিন্ন দোষ ত্ৰুটি সংসদীয় চৰকাৰৰ আছে তথাপিও সংসদীয় পদ্ধতি চৰকাৰে কিন্তু বৰ্তমান সময়ত জনপ্ৰিয়তাৰে কাৰ্য সম্পাদন কৰি আছে পৃথিৱীৰ আগশাৰীৰ বিভিন্ন ৰাষ্ট্ৰত বৰ্তমান সময়ত সংসদীয় পদ্ধতিৰ চৰকাৰ আছে